গাইজ ৱেলকাম বেক টু মাই চেনেল। কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালেই। আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিছোঁ। যিহেতু এইকেইদিন তেনেকৈ দিয়াই নাই ভিডিঅ', ভাবিছোঁ আজি মই মায়েনো কি ফুল ৰুইছে তাকে আপোনালোকক অলপ দেখাম বুলি ভাবিছোঁ। যিহেতু মই মাহঁতৰ ঘৰত আছোঁহি। ঠিক আছে তেন্তে এতিয়া ধুনীয়া ধুনীয়া ফুলবোৰ ফুলি থাকিলে মনটো ভাল লাগে। আপোনালোকৰ কেনেকুৱা লাগে ক'বচোন। মোৰ কিন্তু বহুত ভাল লাগে। দেখাইছোঁ এতিয়া চাওক। দেখিছে ইমান ধুনীয়া ফুলি আছে। এনেকুৱা কেইবাটা কালাৰ আছে। এইটো দেখিছে গোলাপৰ নিচিনা ফুলে। এতিয়া ফুলি শেষ হৈছে। কলি এটা দুটা আছে। আপোনালোকৰ ফুলপাহ দেখাইছোঁ চাব। এয়া দেখিছে মায়ে মাটিতে ৰুই দিছে। এইজোপা বাম পদুম বুলি কয় আৰু কিছুমানৰ নাম জানো, কিছুমানৰ নাজানো। আপোনালোকক দেখাই দিছোঁ বাৰু এনেই। আৰু এইজোপা দেখিছে ইমান ধুনীয়া ফুলি আছে। এইটো পখিলাৰ নিচিনা হয় ফুলটো, দেখিছে। পাতখিনি বহুতে ভাল লাগে। অৰেঞ্জ কালাৰ জবা, এইটো হোৱাইট কালাৰ গোলাপ, লাকি বেম্বু জোপা দেখিছেনে ইমান ধুনীয়া বাঢ়ি গৈছে। দেখিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ। এইটো এটা পান গছ দেখিছে।
বস্তু দেখাই আছোঁ বলক। ধৰিব পাৰিছে এইটো হোমবগৰী বুলি কয় আৰু কিছুমানে নৰাবগৰী বুলি কয়। আমি হোমবগৰী বুলিয়ে কওঁ। ইয়াত দেখিছে বাহিৰত বহি আছোঁ আৰু গৰম দিন পাইছেই আৰু এতিয়া বেছি গৰম হোৱা নাই দেখি বাহিৰত বহিব পাৰিছোঁ। ঠিক আছে তেন্তে আজি ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম। তেন্তে আজিলৈ এৰিছোঁ।